নমস্কাৰ বন্ধু বান্ধৱীসকল অৱশেষত মহামান্য উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা NIS DLED প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ আহিছে। আপোনালোকে নিশ্চয় দেখিছে সিৰিয়েল নম্বৰ 1 ডায়েৰী নম্বৰ 4961/2024 আৰু পিটিশনাৰ নেম বিশ্বনাথ, ৰেছপন্ডেণ্ট নেম ষ্টেট অফ উত্তৰাখণ্ড আৰু ষ্টেটাছ দেখিছে পেণ্ডিং। এই যিটো ওচৰৰ ষ্টেটাছ যোৱাকালি মহামান্য উচ্চতম ন্যায়ালয়ত উঠিছিল আৰু এই যিটো NIS DLED প্ৰাৰ্থীসকলৰ কাৰণে যিটো সুপ্ৰিম কোৰ্টৰ পৰা ফাইনেল জাজমেণ্ট আহিছিল তাৰ এটা ৰিভিউ কাৰণে এই কেছটো তৰা হৈছিল আৰু এই ৰিভিউ কেছটো একচেপ্ট কৰা হৈছে। মহামান্য সুপ্ৰিম কোৰ্টত এই ৰিভিউ কেছটো একচেপ্ট কৰা হৈছে আৰু পৰৱৰ্তী শুনানিৰ দিনো দিয়া হৈছে। গতিকে NIS প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। সাধাৰণতে আপোনালোকে জানে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰিভিউ কেছবিলাক পটককৈ একচেপ্ট নকৰে, কিন্তু এই কেছটো মহামান্য উচ্চতম ন্যায়ালয়ে একচেপ্ট কৰিছে। গতিকে NIS প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ আৰু পৰৱৰ্তী ইয়াৰ হিয়াৰিঙৰ ডেটো জাৰি কৰিছে। আপোনালোকে নিশ্চয় দেখিছে ডায়েৰী নম্বৰ 4961/2024 আৰু ফাইল হৈছিল 31/01/2024 আৰু যোৱাকালি ইয়াৰ এটা হিয়াৰিং হৈ গৈছিল আৰু হিয়াৰিঙত এই কেছটো বৰ্তমান মহামান্য উচ্চতম ন্যায়ালয়ত একচেপ্ট কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে যোৱাকালি 24/7/2024 হৈছিলে। অনাৰেবল মিষ্টাৰ জাষ্টিছ BR গাভেল এণ্ড অনাৰেবল মিষ্টাৰ জাষ্টিছ প্ৰশান্ত কুমাৰ মিশ্ৰ। ষ্টেটাছটো দিছে পেণ্ডিং দেখাইছে আৰু টেণ্টেটিভ ডেট এটা দিছে যে পৰৱৰ্তী শুনানি 6/8/2024 অৰ্থাৎ আগষ্ট মাহৰ 6 তাৰিখে ইয়াৰ পৰৱৰ্তী হিয়াৰিং হ'ব। গতিকে NIS প্ৰাৰ্থীসকলৰ কাৰণে সমগ্ৰ ভাৰতৰ এটা খুব গুৰুত্বপূৰ্ণ খবৰ। যিটো ৰিভিউ কেছ কৰা হৈছিল সেই ৰিভিউ কেছটো একচেপ্ট কৰা হৈছে আৰু পৰৱৰ্তী হিয়াৰিঙৰ ডেটো ঘোষণা কৰা হৈছে আগষ্ট মাহৰ 6 তাৰিখে হ'ব। আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যিটো ট্ৰেন্সফাৰ পিটিশ্যনৰ কাৰণেও পৰৱৰ্তী হিয়াৰিং আছে জুলাই মাহৰ 29 তাৰিখে। গতিকে এইটো ট্ৰেন্সফাৰ পিটিশ্যনৰ কেছটো নহয়, এইটো মূল কেছটো এগেইনষ্টত এইটো দিয়া হৈছিলে ৰিভিউ কেছ বিশ্বনাথৰ দ্বাৰা দিয়া হৈছিলে আৰু ৰেছপন্ডেণ্ট ষ্টেট অফ উত্তৰাখণ্ডৰ। গতিকে এটা খুব গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। গতিকে পৰৱৰ্তী হিয়াৰিঙত কেনেধৰণৰ আপডেট আহে এই সম্পৰ্কে জানিবৰ কাৰণে আমাৰ চেনেলত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।